Hello everyone, মোৰ নতুন ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোকে ভালে আছে, লগতে মইও ভালে আছো। আজি থাম্বনেলটো চাই হয়তো আপোনালোকে গম পাইছে মই ভিডিঅ'টো কি শেয়াৰ কৰিব গৈ আছো। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া আমি ওলালো ফেন্সিলৈকে গৈ চাও বিহুনৰ কি কি কালেকচন আহিছে। তো বলক আপোনালোকক দেখুৱাই গৈ থাকিম। চাওকচোন গাড়ীবোৰ কিমান জাম লাগি গৈছে চাগে বিহুৰ কাৰণে। 1 ঘন্টা মান হল এনেকে ৰখি আছো অলপ অলপকে গৈ গৈ। প্ৰথমতে ফেন্সি যোৱা কথা আছিলে, কিন্তু আহি থাকোঁতে মায়ে ফোন কৰি ক'লে যে গুৱাহাটী ক্লাবত কেইখনমান দোকান আছে, তাত মেখেলা চাদৰৰ কালেকশ্যন হেনো ভাল ভাল পায়। তো প্ৰথমে আমি ইয়াতে চাব আহিলোঁ। চাওঁচোন বাৰু নতুন নতুন কিনো কালেকশ্যন আহিছে আৰু আপোনালোককো দেখুৱাই যাম, তাৰপিছত ফেন্সিলৈকে যাম। বহুত কাপোৰ চালোঁ, তাৰে মাজত এইযোৰ আৰু এইযোৰ কাপোৰ ভাল লাগিলে। এয়া নুনি কটন হয়। এইযোৰ মোৰ শাহুমাৰ কাৰণে আৰু এইযোৰ মাৰ কাৰণে। এয়া আমি আহি থাকোঁতে দীঘলী পুখুৰীৰ অপজিটত এখন মেলা দেখিলোঁ। মেলাত সোমাই আহিলোঁ। এয়া পিঠা, নাৰিকলৰ লাৰু, মেলাৰ পৰা ওলাই আহিলোঁ। এতিয়া ফেন্সিলৈকে গৈ আছোঁ, তাত গৈ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া এইযোৰ চুৰিটা চাব আহিছোঁ। এই হালধীয়াযোৰ কেনেকুৱা লাগিছে, ভাবিছোঁ এইযোৰে ল'ম বুলি। বিহুৰ বজাৰ, বিহুৰ টাইমত আপোনালোকে চাব পাৰে ফেন্সিৰ ভিৰ। সোমাইছোঁ বিহুৰ বজাৰৰ ভিতৰ কালেকশ্যনবোৰ চাই আছোঁ। চাওঁ ভিতৰ পৰা কি কি ল'ব পাৰোঁ। বজাৰৰ পৰা আহি ফ্ৰেছ হ'লোঁ। এতিয়া আপোনালোকক কালেকশ্যনবোৰ দেখুৱাম। আৰু মই যে কাপোৰ দুযোৰ লৈছিলোঁ মাৰ কাৰণে, ইয়াৰে মাৰ কাৰণে এইযোৰ আৰু মোৰ মাৰ কাৰণে এইযোৰ। ভণ্টিৰ কাৰণে এটা কুৰ্তা আনিছোঁ। আৰু ভাইটিৰ কাৰণে এটা টি চাৰ্ট। এইযোৰ বাৰ কাৰণে। সকলোৰে কাৰণে কি কি আনিলোঁ সকলোবোৰ দেখুৱালোঁ। এতিয়া মই মোৰটো দেখাম। মোৰটো ছাৰপ্ৰাইজ হয়। ছাৰপ্ৰাইজ বুলি এইটো কাৰণে কৈছোঁ কাৰণ ইখন ঘৰত বোৱাৰী হৈ আহিব আজি 5 মাহেই হ'ব। তো 5 মাহ পিছত মানে মই দেখাই দিছোঁ আপোনালোকক। 5 মাহ পিছত মই পিন্ধিব পাৰ্মিশ্যন পাই গ'লোঁ।
তো মই মোৰ কাৰণে এই চুৰিদাৰযোৰ আনিছোঁ। ভাল লাগিছেনে নাই কমেণ্ট কৰি জনাব আকৌ। হেল্ল' এণ্ড গুড মৰ্ণিং এভৰিৱান। আজি নেক্সট ডে হয় আৰু আজি বিহু হয়। তো সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিকতা শুভেচ্ছা যাচিলোঁ। আজি বিহু বুলি মাহঁতে বিহুৱান দিবলৈ আহিব। তো বলক আপোনালোককো দেখুৱাই যাম আজিৰ দিনটোতনো কি কি কৰোঁ। গোসাঁই ঘৰত সেৱা লোৱা হ'ল। এতিয়া বিহু বুলি প্ৰথমে মা আৰু দেউতাই এটা সেৱা লওঁ। বিহু হিচাপে মা আৰু দেউতাৰ সেৱা কৰি দুযোৰ কাপোৰ পালোঁ। এযোৰ কেঁচাপাত কটন আৰু এযোৰ ডাইটছ। এতিয়া নতুন কাপোৰ পিন্ধি অকণমান ওলাই যাওঁ। এতিয়া মই ভাবিছোঁ বিহুৱান হিচাপে এই কেঁচাপাত কটনযোৰকে পিন্ধোঁ আৰু ওচৰতে বৰমা আৰু খুৰাহঁতৰ ঘৰ। তো তাহাঁতৰ ঘৰলৈ এবাৰ যাওঁ, ডাঙৰৰ আশীৰ্বাদ লওঁ। ভণ্টিহঁতে আহি পালে। সেয়া ভণ্টি আৰু ভাগিন আহি পাইছে। এয়া দেউতা আহি পালে। কল্ড ড্ৰিংক দিলোঁ, গৰমে গৰমে আহি পাইছে মাত্ৰ। তাৰপিছত বিহুৱানখিনি দিম। বিহুৰ বতৰত এই মুগা সাজযোৰে শুৱনি। আৰু বিহুৰ বতৰত বিহু নোচোৱাকৈ থাকিব পাৰিনে? তো ওচৰতে এখন বিহু হৈ আছে, বিহুখন অকণমান চাই। বিহু চাবলৈ ওলাইছোঁ। এয়া মা লগত বা। তো বলক আপোনালোককো দেখুৱাই যাম। বিহু চাই জাষ্ট ঘৰ আহি পালোঁ। তাত বহুত নাছিলোঁ, বহুত ভাগৰ লাগিছে। ফ্ৰেছ হৈ মানে আৰু শুব পাৰিলে হ'ল আৰু। ভাত বনাবলগীয়া নাই, তাতেই খাই আহিলোঁ। তো সেইটো ফালৰ পৰা বাচিলোঁ আৰু। কিন্তু ঘৰটো চাওকচোন কিমান লেতেৰা কৰি থৈ গৈছোঁ। চাফা কৰিহে শুব পাৰিম। তো মই অকণমান ফ্ৰেছ হৈ লওঁ, আকৌ ৰুমটো চাফা কৰিবও আছে। মোৰ ভিডিঅ'টো আজিলৈ ইয়াতেই সমাপ্ত কৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।